ওয়েস্ট গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰ এগৰাকীৰ নিৰ্বাচনী সভাৰ ফলাফল ঘোষণা। আমি আকৌ কৈছোঁ ওয়েস্ট গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰ এগৰাকীৰ নিৰ্বাচনী সভাৰ ফলাফল ঘোষণা। আন বছৰৰ দৰে ঠিক এইবেলেও 2019-20 বৰ্ষৰ ওয়েস্ট গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰ এগৰাকীৰ সভাৰ সাধাৰণ সম্পাদক পদৰ বাবে আবেদন কৰিছিল 2জন ছাত্ৰই। NSUI দলৰ প্ৰাৰ্থী ৰাছিদুল ইছলাম আৰু আন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ছানদুল ইছলাম। NSUI দলৰ প্ৰাৰ্থী ৰাছিদুল ইছলামক 258টা ভোটত পৰাজয় কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ছানদুল ইছলামে জিকিবলৈ। মোৰ ভাল লাগি আছে কাৰণ মোৰ দেউতা এইখন কলেজৰ জি এছ আছিল 1982-83 চনত। তো ময়ো আশাবাদী যে ময়ো এইখন কলেজৰ জি এছ হ'ম আৰু এইখন কলেজৰ বাবে মোৰ দেউতাকৰ নিচিনাই মোৰ উন্নত এইখন কলেজখনৰ বাবে মই এইখন কলেজত আগুৱাই লৈ যাম বুলি মই আশাবাদী। মোৰ দেউতাৰ নাম কি আছিল? মোৰ দেউতাকৰ নাম আলী আকবৰ। আপোনাৰ কিমান দিনৰ পৰা মোৰ দেউতাৰ মৃত্যুৰ পিছৰে পৰা মোৰ সপোন যে মোৰ দেউতাৰ বহুত আশা আছিল যে এইখন গোৱালপাৰাত তেওঁ MLA ইলেকশ্যন খেলিব আৰু মোৰ দেউতা এই আমাৰ পঞ্চায়তৰ কাউন্সিলৰো আছিল। তো গতিকে তেওঁৰ সপোন মোৰ সপোন যে মই এইখন কলেজৰ পৰাই মোৰ ৰাজনীতি লাইফখন ষ্টাৰ্ট কৰিম আৰু মই এইখন সমাজৰ বাবে এইখন কলেজৰ বাবে মই মোৰ যিমানখিনি সমস্যাৰ সন্মুখীন হ'ব মই সেইবোৰ সমস্যা সমাধান কৰিবলৈ মই চেষ্টা কৰিম। যিহেতু তোমাৰ মৃত্যু দেউতাৰ অনুপ্ৰেৰণা তুমি লাভ কৰি আছা আৰু সেইবাবে তুমি আগবাঢ়ি আহিছা জনসভালৈ, কিন্তু তুমি ইয়াতে দেখোন কংগ্ৰেছৰ জয়গান বহুতে গাইছে তাৰ মাজৰ পৰা তুমি NSUI তুমি মুক্তি সংগ্ৰাম মানে ছাত্ৰ একতা মই ছাত্ৰ মুক্তিৰ বহুত আদৰ্শ ভাল লাগে। নীতি-নিয়মবিলাক তেওঁলোকৰ আদৰ্শ বা তেওঁলোকৰ যুক্তি পৰামৰ্শ মোৰ ভাল লাগে। মই এইখন কলেজত এইকাৰণে NSUIৰ পৰা নিৰ্বাচন কৰিব পৰা নাই কাৰণ 2006 চনৰ 13 মে'ত মোৰ দেউতাকক কংগ্ৰেছী নেতা ৰচিদ মণ্ডলৰ নেতৃত্বত তেওঁক হত্যা কৰা হৈছিল আৰু মোৰ এইটোৱে লক্ষ্য যে মই NSUIক কেতিয়াও মোৰ হৃদয়ত আশ্ৰয় নিদিওঁ। মোৰ এইটোৱে লক্ষ্য যে মই সততা লৈ মোৰ লাইফ ষ্টাৰ্ট কৰিম আৰু মোৰ এইটোৱে লক্ষ্য যে মই এইখন কলেজ এইখন সমাজৰ বাবে মই যিমানখিনি সমস্যা আছে সেইবোৰ সমস্যা জনসাধাৰণৰ হৈ আমাৰ ছাত্ৰ সেইবোৰ সমস্যা মই সমাধান কৰিম। মোক নিৰ্বাচিত কৰে তেতিয়াহ'লে মই নহয় আমি সকলোৱে মিলি এইখন কলেজৰ যিবোৰ সমস্যা আছে আমাৰ সন্মুখত যিবোৰ সমস্যা আহিব সেইবোৰ সমস্যা সকলোৱে মিলি সমাধান কৰিম বুলি মই প্ৰতিশ্ৰুতি নহয় মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে এইখন কলেজৰ যি সমস্যা আছে সেই সমস্যা পৰিৱেশ কেনেকুৱা চলি আছে আপোনাৰ ভিতৰুৱাভাৱে বহুত ভালে আছে আমাৰ।